নমস্কাৰ আজি আহিলোঁ নিমাতীৰ এটা নতুনকৈ জেগা হেতি প্লেচ এটা বনাইছে আমাৰ ভাইটিহঁতে বনাইছে তো তালৈ আহিলোঁ আপোনালোকক সমস্ত দেখাম কিনো আছে কেনেকৈ আছে আৰু ইয়াৰ নাম কি সেইটো দেখাম আৰু কোন কোন আছে সকলোবোৰ দেখাম বৰ্তমান মই এইখন আহি পেলাই পাইছোঁ আচলতে মই এইফালে গুচি গ'লোঁ এইফালে পাৰ হৈ গুচি গ'লোঁ এই চাইডে এনেকৈ মই পাৰ হৈ গুচি গ'লোঁ কিন্তু গম নাপাওঁ যে এইকণতে আছে তাৰপিছতে ভাইটিটোক ফোন কৰিলোঁ গম পালোঁ যে এইকণতে আছে আৰু সিহঁতে বৰ ধুনীয়াকৈ এইখন ডেক'ৰেট কৰি ৰাখিছে বস্তুবোৰ আৰু এইফালে এনেকৈ মুকলি জেগা আছে আৰু কি ক'ত আছে গম নাপাওঁ ভিতৰলৈ গ'লেহে দেখিম তো সকলোবোৰ আপোনালোকক মই দেখাই আছোঁ ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ এইবোৰ গছবোৰ দেখিছে ইমান ধুনীয়াকৈ এটি কালাৰ কৰি ৰাখিছে বগা বগা ৰং বহুত মজা লাগে তো ৰাতি হয়তো আৰু মজা লাগিব দেখি এইফালে এইবোৰ নাও আছে এতিয়াতো এইবোৰ নাও বন্ধ হৈ গ'ল এই জাহাজ আহি গ'ল সেইবোৰ ধুনীয়াকৈ জেগা সিহঁতি উলিয়াইছে হ'বলা সিহঁতক লগ পালেহে গম পোৱা যাব একচুৱেলি কাম চলি আছেতো সেইটো কাৰণে ইমান মইতো ভালকৈ নাজানো সিহঁতক লগ কৰিলেহে গম পোৱা যাব আৰু প্লেচটো আছে নিমাতী চাংপো যিটো নতুন প্লেচ বনাইছিলে সেই প্লেচটো পাৰ হৈ পেলাই অকণমান আগলৈ গৈ পেলাই পায় যিটো এতিয়া বৰ্তমান বনি আছে আৰু অ'পেন হোৱাৰ দিনা মই আপোনাক আকৌ ভালকৈ দেখাম চববোৰ কামত হ'ল আৰু এতিয়া গমেই নাপায় বোলে হাজিৰ হৈ গ'লে তাকেতো তো ফাইনেলি এই প্লেচটোৰ মালিকজনক পালোহি আচলতে তেওঁ মোৰ লগৰে বুলি ক'ব পাৰি এজন নমস্কাৰ তোমাৰ নামটো এবাৰ কৈ দিয়া মোৰ নাম চিম্পু বৰা তো এই জেগাকণ যে তুমি বনাই আছা এইটো কি ভাবি পেলাই প্ৰথমতে বনালা এইটো মানে কি মই নিমাতী ঘাটৰ অঞ্চলৰ হয় আৰু নিমাতী ঘাটত আহোঁ ভাল লাগে ইয়াত থাকি ইয়াৰ পৰিৱেশটো বহুত ধুনীয়া হয় এই কাষতে ব্ৰহ্মপুত্ৰখন আছে এতিয়া ভাবিলোঁ যে আমি আৰ্টিষ্ট মানুহ ভাবিছোঁ যে কিবা এটা সুন্দৰ কৰিম এতিয়াতো ইয়াৰ আৰম্ভণি হৈ আছে অপেনিং হোৱাই নাই যদি আৰু এনেকৈ কাম কৰিবলৈ পাওঁ ইয়াত থাকিবলৈ পাওঁ তেতিয়া নিমাতী ঘাটটো আৰু সুন্দৰ কৰিব এইটো হয় অপেনিং ডেট কেতিয়ালৈ আছে অপেনিং ডেট আমাৰ ভাবিছোঁ ডিচেম্বৰৰ ফাৰ্ষ্ট উইকতে হ'ব ডিচেম্বৰ ফাৰ্ষ্ট উইক বা 10 তাৰিখৰ ভিতৰত 8 তাৰিখ এনেকুৱা আচ্ছা ইয়াত এতিয়া তুমি কি কৰাইছা এতিয়ালৈকে ইয়াত কি মানে সুবিধা কেনেকুৱা বস্তু থাকিব কি হ'ব অলপ এইটো প্লেচটোৰ ওপৰত অকণমান কোৱাচোন কি থাকিব মই দেখাই দিওঁ ঠিক আছে দেখুৱাই গৈ আছোঁ এইটো ৰেষ্টুৰেণ্ট বুলি কয় এইটো আৰু বেগফালে আমাৰ তাত থাকিবৰ কাৰণে ষ্টাফৰ কাৰণে এটা ঘৰ বনাইছোঁ তাৰমানে চবতে আৰ্ট হৈছে মানে এইখন তোমাৰ ৰেষ্টুৰেণ্ট হ'ব আৰু চাইডতে কিটচেন এইফালে আছে ডেকৰেশ্যনৰ কাম চলি আছে এইটো ষ্টাফৰ কাৰণে ইয়াত থাকিব এইটো ষ্টাফৰ কাৰণে থাকিব আচ্ছা তাৰপাছত এইখন হ'ব ৰেষ্টুৰেণ্ট আৰু এইফালে হ'ব কিটচেন আৰু এইফালে এইটো হ'ব ৰেষ্টুৰেণ্ট হয় নাই আচ্ছা এইখন কি ৰিক্সা হয় ন ৰিক্সা বনাই আছে মাজত ডাইনিং টেবুল লগাইছোঁ বহি খাব পাৰে আচ্ছা সুন্দৰ কনচেপ্ট বঢ়িয়া হৈছে আৰু এই আগত যিটো বালিচৰ আছে বালিচৰটোত অলপ ডেকৰেশ্যন কৰা হ'ব বৰ্তমান কাম চলি আছে সম্পূৰ্ণ হোৱা নাই সম্পূৰ্ণ হ'লে ইয়াত
ডেক'ৰেশ্যন থাকিব অঁ আৰু নাইট ষ্টে কৰিবৰ কাৰণে এনেকে টেণ্ট লগাই দিম মাজে মাজে। টেণ্ট লগাই দিবা। আচ্ছা, এই চাইডলৈ এনেকে যে গৈছে এই গোটেইখিনি তোমালোকৰ হয়নে? এনেকে এইবিলাক এই গোটেই ৰাউণ্ডটো মানে তোমালোকৰ হ'ব? আমি ডেক'ৰেশ্যন কৰিম। অঁ এনেকে দি গৈ পেলাই গাইজ, এনেকে দি ইফালে দি গৈ এনেকে এইকণ এই গোটেইকণ এওঁলোকৰ হয়। এওঁলোকতে এইকণতে তেওঁলোকে কামখিনি কৰিব। ইয়াত টেণ্ট লগাই দিব ৰাতি থাকিবৰ কাৰণে, সমস্ত সুবিধা তেওঁলোকে কৰি দিম বুলি কৈছে। আৰু এইফালেও বহুত ধুনীয়াকৈ ৰাখিছে। এইফালে এখন মানে পাৰ্কৰ নিচিনা হ'ব নেকি? পাৰ্ক হ'ব। পাৰ্ক হ'ব। অঁ এইখন পাৰ্ক হ'ব। এইখন পাৰ্ক হ'ব। পাৰ্কখন বহুত ধুনীয়াকৈ সজাইছে দেই। পাৰ্কখন বহুত ধুনীয়াকৈ সজাইছে, বহুত ভাল লাগিছে। আহিয়ে ভাল লাগিছে, মই সেইখন বা আহিয়ে ভাল লাগিছে। বগা বগা একদম কালাৰ কৰি থৈ ৰখা আছে। বৰ্তমান কাম চলি আছে তো, এতিয়াও সম্পূৰ্ণ হোৱা নাই আৰু সম্পূৰ্ণ হোৱাকৈ নাই। হয়, ৰাইজে দেখিবলৈ পাব। তো এওঁতে গ'ল, বহুত বেছি ভাল লাগিছে। অপেনিং যেতিয়া হ'ব আপোনালোক সকলো আহিব। বহুত ধুনীয়াকৈ বনাইছে, বহুত কষ্ট কৰি বনাইছে তেওঁলোকে। আৰু সি নিজে আৰ্ট কৰে, আৰু আৰ্ট কৰা আমাৰ আৰু দুজন ল'ৰা আছে, মই আপোনালোকক দেখাই দিম। আমাৰ দুইজনৰ বাহনাৰ হিয়াৰে হয়। ইয়াৰ ঘৰ নিমাতী আৰু ইহঁত দুজনৰ ভূঞা চুকত হয়, মানে আমাৰ বাহনা ভূঞা চুকত হয়। তো তেওঁলোকক আপোনালোকক মই দেখাই আছোঁ। কিন্তু বহুত ধুনীয়াকৈ বস্তুটো ৰখাইছে। এইফালে পাৰ্ক হ'ব, বহুত ধুনীয়াকৈ ৰাখিছে দেই। মই আপোনালোকক বগা বগা যে দেখাই যাই আহিছিলোঁ, ৰ'ব আকৌ এপাক দেখাওঁ। এইফালে দেখাই আছোঁ। চক ইমান মজাকৈ বনাইছে। মানে পাৰ্কখন ইমান মজা লাগিব ন, যেতিয়া কমপ্লিট হ'ব বহুত বেছি ভাল লাগিব। বহুত ধুনীয়াকৈ তেওঁলোকে ৰাখিছে আৰু বহুত বেছিকৈ ভাল লাগিব। এইখন এনেকৈ পাৰ্ক, সেইফালে ৰেষ্টুৰেণ্ট, এইফালে ষ্টাফৰ কাৰণে। আৰু অলপ আগলৈ গ'লে আপোনালোকে ৰাতি টেণ্টত আৰামত থাকিব পাৰিব। আৰু এইবোৰ তেওঁলোকে গছত ধুনীয়াকৈ লাইটিং কৰি আহিছে। এইটো আচলতে ৰাতিহে বেছি ভালকৈ দেখা যাব। মই কেইদিনমানৰ আগত মই এইফালে আহিছিলোঁ। মোৰ যদি ক্লিপটো আছে, মই এনেই ক্লিপ এটা লগাই গৈছিলোঁ। যদি আছে মই দি দিম। এইফালে গছজোপাত চাব পাৰে হাৰ্ট এটা বনাই থোৱা আছে। এইটো আৰু কিবা কিবি সিহঁতি কৰিব চাগে। এইফালে উঠি যাবলৈ এনেকৈ খটখটি ৰাখিছে। এইফালে ফটো চটো মাৰিব পাৰিব চাগে ৰাইজে। এইফালে এনেকৈ বছক এইবোৰ কৰি ৰখা আছে ধুনীয়াকৈ। আপোনালোকে চিনি পাইছে নাই বাৰু? এইজন ৰিণ্টু, ইউ আৰ্ট কৰে, বহুত ধুনীয়া আৰ্ট কৰে। সিহঁতি কামত লাগি আছে। ৰিণ্টু কিবা এটা কোৱা। কামত লাগি আছে। অঁ এইখনৰ নামটো ৰিভাৰ ভেলী। হা, সেইটো মই ক'ব পাহৰিছোঁ। ৰিভাৰ ভেলী এইখনৰ নাম। কাম চলি আছে। অপেনিং হ'ব 8 তাৰিখ অপেনিং হ'ব। 8 তাৰিখ অপেনিং হ'ব। আহিব সকলো আহিব। ধন্যবাদ। পিয়ুষ ক'ত আছে? পিয়ুষতো লাগি আছে, আৰু দুজনমান লাগি আছে। চব লাগি আছে। ঠিক আছে, মই পিয়ুষৰ ওচৰৰ পৰা দেখাই দিছোঁ আপোনালোকক। এয়া চাওক কিমান সুন্দৰকৈ বনাই আছে। এইফালে আমাৰ পিয়ুষো লাগি আছে। অ' পিয়ুষ কিবা এটা ক'ব লাগে। এইফালে হেৰি খুলিছে, ৰিজৰ্ট এখন খুলিছে। গোটেইকেইটা পাতি আছোঁ আগৰ পৰা। তাৰ সপোনটো সফল হৈছে, ভালেই লাগিছে আৰু। হয়, আৰু যিহেতু চিত্ৰশিল্পৰ লগতে জড়িত গোটেইখিনি আৰু। হয়, আমি আৰ্টিষ্ট মানে বস্তুবোৰ আৰ্টিষ্টিক হোৱাটো বিচাৰোঁ। বিচাৰিছে সেইকাৰণে আমাক মাতিছে আৰু। হয়, নিজৰ বুলি পেলাই কামবোৰ কৰিছোঁ আৰু। কি ভাল হৈছে বেয়া হৈছে এইটো বহুত ভাল হৈছে, বহুত ভাল হৈছে। কমপ্লিট হ'লে আৰু মজা লাগিব। সকলো আহিব ইয়াত। হয়, আৰু পুৰা আৰ্টিষ্টিক ভাইব এটা পাব। হয়, আৰু নিমাতীৰ যিটো বেষ্ট ছানছেট ইয়াৰ পৰাই মানে উপভোগ কৰিব পাৰিব। মানে বেলিটো ডুবা ইয়াৰ পৰা বেছি ভালকৈ দেখি মানে। অঁ বেষ্ট ছানছেট প্লেচ ইয়াত ৰিভাৰ ভেলী মানে। আচ্ছা আচ্ছা, মেইন স্পেচিয়েল থিংটো। আচ্ছা, আৰু ৰিভাৰ উইণ্ড' মানে এটা কাৰণে দিয়া তাৎপৰ্যটো এনেকুৱা ধৰণে প্ৰায় যে এইখনে একমাত্ৰ খিৰিকী য'ৰ পৰা মানে গোটেই নিমাতীৰ পৰা মানে গোটেই নদীখন বৰ ধুনীয়াকৈ দেখি মানে, যিখন খিৰিকীৰ পৰা মানে। সেইকাৰণে ৰিভাৰ উইণ্ড' বা ৰিভাৰ ভেলী এনেকুৱা টাইপৰ এটা মানে হেৰি বুজা হৈছে। ৰিভাৰ ভেলী নিমাতীখন মানে ইয়াৰ পৰা বেছি ভালকৈ বেছি ধুনীয়াকৈ দেখি আৰু হয় বাৰু, চাব পাৰে। হয় কথাটো সেয়া। নাও চাও যোৱা ইয়াৰ পৰা ধুনীয়াকৈ দেখি চব দেখি আৰামত দেখি এইবোৰ আৰু পাৰি, আৰু বহুত আছে। আৰু বহুত আছে কাম বহুত আছে কৰিবলগীয়া। বিপ্লৱকে চিনি পাওঁৱেই আৰু। হয়, আমি আৰু ইয়াৰো চেনেল এটা আছে দেই, আপোনালোকে চাব। মই লিংকটো দি দিম পাৰিলে। ইয়াৰ চেনেলটো আপোনালোকে চাব। ই বহুত ভাল ভাল কাম কৰি আছে সিহঁতি দেই। আৰু তুমি লাগা এইফালে এইফালে ধুনীয়াকৈ লাগি আছে। মালিকে নিজে কাম কৰি আছে। এইখন কি চাইকেল লগাই দিলা না? এখন চাইকেল লগাই দিছোঁ। চাইকেল এখন লগাই দিলে বহুত বঢ়িয়া হৈছে। এইফালে চব
ধুনীয়া আৰ্ট কৰিছে সিহঁতে দেই, বহুত ভাল লাগিছে। এইফালে এখন চাব পাৰে,